ওম নমঃ শিৱায়। আজি মই আপোনালোকৰ ওচৰলৈ এটা এনেকুৱা অত্যন্ত শক্তিশালী তাবিজ মই লৈ আহিছোঁ, যিটো তাবিজৰ সহায়তে আপোনালোকে নিজৰ প্ৰেমিক প্ৰেমিকা হওক বা পতি পত্নীক হওক আপোনালোকে আপোনালোকৰ প্ৰেমত পাগল কৰিব পাৰিব। হয়, পাগল বুলি ক'বলৈ গ'লে আপোনাৰ প্ৰেমৰ অবিহনে তেখেত থাকিব নোৱাৰিব। যদিহে আপোনালোকৰ সংসাৰত প্ৰেম কমি গৈছে বা প্ৰেমিক প্ৰেমিকাৰ ৰিলেশ্যনশ্বিপত যদি কিবা প্ৰেম কমি গৈছে, এইখন তাবিজে আকৌ সেই প্ৰেমখিনি উভতাই আনিব। খালি এইখিনি কাম কৰাৰ আগতে যদিহে প্ৰয়োজন হয়, একমাত্ৰ হৈছে বিশ্বাস। যদিহে আপোনাৰ বিশ্বাস আছে তেনেহ'লে আপুনি এইখন তাবিজ ভালকৈ বনাওক আৰু কৰি চাওক। মই আপোনাক গেৰেণ্টি দিছোঁ, গেৰেণ্টি নিদিওঁ কাৰণ গেৰেণ্টি দিব গ'লে সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰে আপুনি কেনেকৈ কৰিছে। এতিয়া মই মোৰ ফালৰ পৰা যদি ভালকৈ শিকাই দিওঁ আৰু যদিহে আপোনালোকে যদি ৰুলছ ফ'ল' নকৰে তেনেহ'লে ক'তনো কামত দিব। সেইকাৰণে যেনেকৈ কোৱা হয় তেনেকৈ কামখিনি কৰিব লাগে। তে আহক ভিডিঅ'টো আকৌ টপিকলৈ। স্ক্ৰীনত যিখন তাবিজ দেখি আছে সেই তাবিজখন আপোনালোকে এটা কাম কৰিব, এখন বগা কাগজ ল'ব, যিখন কাগজত কোনো আঁচ বা কোনো লাইন পাৰ নাথাকে। এখন প্লেইন পেপাৰ ল'ব আৰু লগতে এখন তাবিজ লিখিবৰ কাৰণে এটা ব্লেক পেন ল'ব। হয়, ক'লা পেন এটা ল'ব আৰু লোৱাৰ পাছত স্ক্ৰীনত আপোনালোকে যিখন তাবিজ দেখি আছে সেই তাবিজখন ছেম টু ছেম কপি কৰিব। এইখন তাবিজ হিন্দীত লিখা আছে, হিন্দীত লিখা আছে, কিন্তু আপোনালোকে যিকোনো লেংগুৱেজত লিখিব পাৰিব। ওপৰত যিখিনি নাম্বাৰ দিয়া আছে সেই নাম্বাৰখিনি মই কৈ দিছোঁ শুনক। 61 21 11 55 11 51 14 15 2 9 3 তাৰপিছত লিখা আছে অ'কে। এনেকৈ ছেম টু ছেম লিখিব। লিখাৰ পাছত তলত যিখিনি লিখা আছে এটা চাইডে লিখিব গাৰ্লফ্ৰেণ্ড নেম, এটা চাইডে লিখিব বয়ফ্ৰেণ্ড নেম, আৰু গাৰ্লফ্ৰেণ্ড নেমৰ তলত লিখিব গাৰ্লফ্ৰেণ্ডজনী মাকৰ নাম, আৰু বয়ফ্ৰেণ্ড নেমৰ তলত লিখিব বয়ফ্ৰেণ্ডৰ মাকৰ নাম, মাকৰ নাম। হয়, মই পুনৰ বুজাই দিছোঁ শুনক। যিখিনি তাত নাম্বাৰ্ছ আছে সেই নাম্বাৰ্ছখিনি চিধা লাইন বাই লাইন লিখি দিব আৰু তাত বুলি লিখি দিব। যেনেকৈ লিখা আছে তেনেকৈ লিখি দিব আৰু লাইনখিনি লিখাৰ তলে তলে লেফ্ট ছাইডে লিখিব ল'ৰাজনৰ নাম আৰু ৰাইট ছাইডে লিখিব ছোৱালীজনীৰ নাম, আৰু ল'ৰাজনৰ নামৰ তলত তেখেতৰ মাকৰ নাম লিখিব আৰু ছোৱালীজনীৰ নাম তলত তেখেতৰ মাকৰ নামটো লিখিব। আৰু যেতিয়া লিখি হৈ গ'ল তাৰপাছত কি কৰিব, কাগজখন আপোনালোকে ফ'ল্ড কৰিব আৰু ফ'ল্ড কৰাৰ পাছত কাগজখন জ্বলাই পেলাব। হয়, কাগজখন জ্বলাই পেলাব আৰু পেলোৱাৰ পিছত যিখিনি ছাই আছে সেই ছাইখিনি আপোনালোকে নিজৰ ঘৰৰ বেচিনত নাইবা ঘৰৰ বাহিৰত আপুনি পেলাই দিব। পৰাপক্ষত ঘৰৰ বাহিৰত পেলাব চেষ্টা কৰিব, ভিতৰত নাৰাখিব। এইখিনি কাম আপুনি কৰক। একচুৱেলি এইটো উপায় এদিনৰ কাৰণে। যদিহে আপোনালোকে এদিনত ৰিজাল্ট নাপায় তেনেহ'লে আপোনালোকে এসপ্তাহ কৰিব পাৰে। অ'কে, যদিহে আপোনালোকে এইটো এদিনত ৰিজাল্ট নাপায় তেনেহ'লে আপোনালোকে এসপ্তাহ কৰিব পাৰে। এসপ্তাহ কণ্টিনিউ কৰিব আৰু যিকেইদিন আপোনালোকে এইটো কাম কৰিব মিছা কথা নক'ব আৰু পাৰিলে খান পানটো অকণ ঠিক কৰিব, মাছ মাংস খুব কম খাব যিকেইদিন আপুনি কৰি আছে। কাৰণ এটা তাবিজ তেতিয়াই কাম দিয়ে যদিহে আপোনালোকে সম্পূৰ্ণ শুদ্ধৰূপে আছে। যদিহে আপোনালোকে সম্পূৰ্ণ শুদ্ধৰূপে আছে তেতিয়াহে এইবিলাক তাবিজে কাম কৰে। আশা থাকিলে আপোনালোকে চবেই বুজি পাইছে চাগে। মই তাবিজটো আকৌ এবাৰ বুজাই দিছোঁ শুনক। যিখিনি নাম্বাৰ্ছ লিখা আছে 61 21 11 55 11 51 14 15 2 9 10, তাৰপিছত লিখা আছে তাৰপিছত লেফ্ট ছাইডে লিখিব নিজৰ নাম, ৰাইট ছাইডে লিখিব নিজৰ গাৰ্লফ্ৰেণ্ডৰ নাম। লেফ্ট ছাইডে নিজৰ নামৰ তলত লিখিব নিজৰ মাকৰ নাম আৰু ৰাইট ছাইডে লিখিব গাৰ্লফ্ৰেণ্ডৰ মাকৰ নাম। যদিহে পতি পত্নীয়ে কৰিছে প্ৰথমতে লিখিব হাজবেণ্ডে নিজৰ নাম, তাৰপিছত লিখিব হাজবেণ্ডে নিজৰ ৱাইফৰ নাম, আৰু হাজবেণ্ডৰ নামৰ তলত হাজবেণ্ডৰ মাকৰ নাম আৰু হাজবেণ্ডৰ ৱাইফৰ নামৰ তলত হাজবেণ্ডৰ ৱাইফৰ মাকৰ নাম। তেনেকৈ লিখিব আৰু জ্বলাই পেলাব। আৰু যদিহে কোনোবাই বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্টত কমেণ্ট কৰিব পাৰে নাইবা মোক কল কৰিব পাৰে। মাই কণ্টেক্ট নম্বৰ ইজ 6002895351 and my email ID is admin@searchtop.com. Thank you.